এদিন ব্ৰেকআপ, এদিন ব্লক, এদিন আনব্লক, আকৌ মেছেজ, এণ্ড দেন আকৌ ৰিলেশ্যনশ্বিপ। ৱেল, ইয়াতে হৈ যায় কমিউনিকেশ্যন গেপ। হঠাতে এদিন আই হেট ইউ বুলি কৰি ব্লক কিয় কৰিলে? ৱাজ দেৰ ছামৱান এলছ? ইজ শ্বি কনফিউজড ইন লাইফ? হোৱাট ডাজ শ্বি ৱান্ট? এইবোৰ কোনেও ক্লিয়াৰ নকৰে, বাছ উইথ দ্য ফ্ল' গৈ থাকে, আৰু তাৰপিছত কনচিকুৱেঞ্চ কি হয়? ইটোৱে এইটোক ব্লেম দিয়ে। চ' দিছ ইজ নট হাউ ৰিলেশ্যনশ্বিপ গ্ৰ'জ। ইউ হেভ টু গ্ৰ' ষ্টেপ ৱাইজ। ইজনে সিজনক বুজিব লাগিব। প্ৰথম কথাটো ক্লিয়াৰ হ'ব লাগিব যে ইজনে সিজনক বিচৰা নে নিবিচৰা। ডু ইউ ৰিয়েলি ৱান্ট দিছ পাৰ্চন ইন ইয়ৰ লাইফ? আৰ ইউ একচুৱেলি ইন লাভ উইথ দিছ পাৰ্চন? ইউ হেভ টু বি চিয়'ৰ। আৰু যদি আপুনি কাৰোবাক কথা দিছে ডেট আই উইল বি উইথ ইউ ফৰ এভাৰ, আই ৱান্ট টু স্পেণ্ড দ্য লাইফ উইথ ইউ ফৰ এভাৰ, তাৰপিছত আকৌ বেলেগ এজন মানুহৰ সৈতে টাইম স্পেণ্ড কৰি ইজনক ব্ৰেকআপ দি বা ব্লক কৰি আনজনৰ সৈতে টাইম স্পেণ্ড কৰি যেতিয়া ৰিয়েলাইজ কৰে অ' ন' মোৰ ভাল লগা নাই, আকৌ পাষ্টলৈ ঘূৰি যোৱা, দিছ ইজ নট লাভ।